দিল্লীত ভয়ংকৰ ভূমিকম্প 7.7 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পৰ ৰাজধানী দিল্লীত হঠাতে হোৱা ভূমিকম্পৰ ভয়ংকৰ জোকাৰণিত আতংকিত দিল্লীবাসী দিল্লীত ভয়ংকৰ ভূমিকম্প মঙ্গলবাৰে নিশা প্ৰায় 10:22 দিল্লীত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ভূমিকম্পৰ প্ৰাবল্য আছিল 7.7 ৰিক্টাৰ স্কেল এই ভূমিকম্পৰ উৎপত্তিস্থল আফগানিস্তান বুলি জানিব পৰা গৈছে দিল্লীৰ লগতে পঞ্জাব উত্তৰাখণ্ড আদিতো এই ভূমিকম্পৰ জোকাৰণি অনুভৱ হয় বহু সময় ধৰি ভূমিকম্পই জোকাৰি যায় সমগ্ৰ অঞ্চল বৰ্তমানলৈকে এই ভূমিকম্পৰ ফলত কি ক্ষয়ক্ষতি হৈছে জানিব পৰা হোৱা নাই জানিব পৰা মতে তুৰ্কমেনিস্তান ভাৰত কাজাখস্তান পাকিস্তান তাজিকিস্তান উজবেকিস্তান চীন আফগানিস্তান আদি দেশসমূহত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় হঠাতে হোৱা ভূমিকম্পৰ জোকাৰণিত আতংকিত হৈ পৰে দিল্লী এনচিআৰ বাসিন্দাসকল বেছিভাগ মানুহে ঘৰ এৰি ৰাজপথলৈ নামি আহে প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে তেওঁলোকে 40 পৰা 45 ছেকেণ্ডলৈকে ভূমিকম্প অনুভৱ কৰিছিল ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষয়ক্ষতি হৈছে নে নাই সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই কেৱল ঘৰতেই নহয় ৰাজপথত থকা সকলেও কঁপনি অনুভৱ কৰিছিল দিল্লীত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি 7.7 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প ৰাজধানী দিল্লীত মঙ্গলবাৰে নিশা প্ৰায় 10:22 দিল্লীত ভূমিকম্পৰ জোকাৰণি অনুভৱ হয় আৰু সেই ভূমিকম্পৰ প্ৰাবল্য আছিল 7.7 ৰিক্টাৰ স্কেল ভূমিকম্পৰ উৎপত্তিস্থল আফগানিস্তান বুলি জানিব পৰা গৈছে দিল্লীৰ লগতে পঞ্জাব উত্তৰাখণ্ড আদিতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় বৰ্তমানলৈকে ভূমিকম্পৰ ফলত কি ক্ষয়ক্ষতি হৈছে সেই বিষয়ে জানিব পৰা হোৱা নাই কিন্তু জানিব পৰা মতে তুৰ্কমেনিস্তান ভাৰত কাজাখস্তান পাকিস্তান তাজিকিস্তান উজবেকিস্তান চীন আফগানিস্তান আদি দেশসমূহত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়